ওলাই আহিছিলোঁ এয়া চাওক আমি ওলাই আহিছিলোঁ কিন্তু অৱস্থা চাওক ঘামত অৱস্থা নাইকিয়া হৈ গ'ল আৰু আহি পাই গ'লোহি আমি অম্বুবাচী উপলক্ষে যি ভক্তপ্ৰাণ বৃন্দ বহুত দূৰ দূৰণিৰ পৰা আহি কিনে তেওঁলোকে শিবিৰ পাতিছে মানে কেম্প পাতিছে সেইখিনি জেগা পাই গ'লোহি আৰু এয়া তাতে আহি পেলাই অকণমান ভাবিছোঁ ভিডিঅ' কৰোঁ আৰু তেওঁলোকক লগ পাই খুব ভাল লাগিল ইয়াতে তেওঁলোকে বিনামূলীয়া যি খাদ্য যোগান ধৰে তেওঁলোকক সেয়া যোগান ধৰি আছে যি মানে বিভিন্ন অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আৰু সঁচাই খুব ভাল লাগিছে যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু আজি যিহেতু অম্বুবাচী গতিকে সকলোলৈকে সমগ্ৰ অসমবাসী ৰাইজলৈ অম্বুবাচী মেলাৰ অশেষ শুভকামনা জ্ঞাপন কৰিলোঁ সকলোকে মা কামাখ্যা আশীৰ্বাদ দিয়ক আৰু আমাকো ভালে কুশলে ৰাখক সকলোকে ভালে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰি আছোঁ ভক্তপ্ৰাণ বৃন্দসকলক এয়া আপোনালোকে দেখা পাইছে বিভিন্ন অৰ্গেনাইজেশ্যনে যিসকল ভক্তপ্ৰাণ বৃন্দৰ অম্বুবাচী মেলা উপলক্ষে কামাখ্যা দেৱালয়লৈ যাবৰ কাৰণে মানে কামাখ্যা দেৱালয় দৰ্শন কৰিবৰ কাৰণে তেওঁলোকে আহিছে বহু দূৰ দূৰণি প্ৰান্তৰ পৰা তেওঁলোকৰ কাৰণে এয়া ভাণ্ডাৰা আগবঢ়াইছে আৰু তেওঁলোকক সাদৰে স্বাগতম জনাইছে আৰু এয়া চব বিভিন্ন অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা বিনামূলীয়া খাদ্য বিতৰণ কৰি থকা হৈছে যি আপোনাৰ ভক্তবৃন্দ সেই ভক্তবৃন্দসকলক মানুহ কেনেদৰে শিবিৰ পাতি আছে এনেদৰে মন্দিৰৰ বাহিৰে ভিতৰে সকলোতে মানুহৰ ভিৰ এয়া এনেকৈ আহিছে বহুত দূৰ দূৰণিৰ পৰা আৰু সেয়া চাওক ভিতৰলৈ সোমাব নোৱাৰা অৱস্থা আঙুলি সোমাব নোৱাৰা অৱস্থা হৈছে এয়া মন্দিৰৰ ভিতৰে বাহিৰে তেওঁলোকৰ আশ্ৰয় শিবিৰ পাতি লৈছে এয়া চাওক ইয়াত তেওঁলোকক ভাণ্ডাৰা দিছে আৰু সেই ভাণ্ডাৰা পাবৰ কাৰণে এওঁলোকৰ এয়া চাওক কিমান এটা লম্বা লাইন লাগিছে এয়া চাওক বহুত দূৰৰ পৰা এয়া লাইন লাগিছে আৰু ভক্তৰ লানি নিচিগা ভিৰ আৰু এইসকলক খাদ্য বিতৰণ কৰি আছে ভাণ্ডাৰৰ ফালৰ পৰা এয়া আপোনালোকক দেখাবলৈ বিচাৰি আছোঁ মই চাওক কিমান লম্বা লাইন বিভিন্ন দূৰ দূৰণিৰ পৰা আহি তেওঁলোকে এনেদৰে শিবিৰ যি আশ্ৰয় শিবিৰ তাত তেওঁলোকে থাকিছেহি আৰু তেওঁলোকৰ যি খাদ্যবস্তু সেয়া সমাপ্ত হোৱাৰ কাৰণে এনেদৰে তেওঁলোকক বিনামূলীয়া খাদ্য বিভিন্ন অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা আগবঢ়াইছে এয়া মই পুনৰ পৰা আপোনালোকক দেখাই দিছোঁ কেনেদৰে মানুহে হাতত বেগ লৈ বা কিবা বেলেগ বস্তু লৈ তেওঁলোকৰ খোৱা বস্তু নিবৰ কাৰণে লৈ আছেহি বহুত সময়ৰ পৰা আৰু আমাৰ ভক্তবৃন্দসকলক দৰ্শন কৰি হ'ল আৰু এয়া আমাৰ একেত বহি আছে তেওঁ চাই আছে এনেদৰে ইফালৰ পৰা সিফালৈ যিহেতু মই ভিডিঅ' বনাই আছিলোঁ সেইকাৰণে তেওঁলোক এনেদৰে বহি আছিলে আৰু মাইনাৰ অকণমান দুখ লগাত তেওঁলোকে কিবা এটা খুৱাই ল'লোঁ আৰু মাইনাক ময়ে লৈ আছিলোঁ আগৰ পৰা এতিয়াহে তেওঁ এনেদৰে খুৱাই দিছে দূৰ দূৰণিৰ পৰা অহা যিসকল ভক্তবৃন্দ তেওঁলোকে লগতে যি বস্তু লৈ আহিছিলে তেওঁলোকে অম্বুবাচী উপলক্ষে এখন এয়া সৰুকৈ বজাৰ বহুৱাইছে ইয়াতে আহিছোঁ ইয়াৰ কল্পনা চুইটছত নতুনকৈ খুলিছে এখন ইয়াতে চুইটছ নামকিন মিল্ক ঘি ক্ৰীম পনীৰ সকলোখিনি পোৱা যায় চ' আজি ভাবিছোঁ ইয়াতে আমি অকণমান কি চুইটছ আছে খাই কিনে টেষ্ট কৰি চাওঁ তেতিয়া বেলেগকো ক'ব পাৰিম নহয় জানো এয়া আমাৰ মাইনা শুই গ'ল আৰু এয়া আহি আছোঁ আৰু ঘৰ পাওঁ হৈ গ'লোহি তো গাইজ ঘৰ আহি পাই গ'লোহি আৰু আমাৰ বেবী দেখিছে ৰাস্তাতে শুই আহিছে একদম তাই মানে টায়াৰ্ড হৈ গৈছে অকণমান আৰু ইফালে সিফালে গ'লে অলপমান আৰু সৰু বাচ্ছা ন টায়াৰ্ড হ'ব একো নাই তো আহি ঘৰ পাই গ'লোহি আৰু আমাৰ অৱস্থা দেখা পাইছে আৰু মই মানে ইমানেই কি বুলি ক'ম নিজকে মানে ষ্টুপিড বুলি ক'ব লাগিব আৰু কিয়নো মই মাইক চাইক একো লৈ যোৱা নাছিলোঁ সেইকাৰণে মই কি কৈছোঁ আপোনালোকে ভিডিঅ'টোত ভালকে শুনা পায় নে নাপায় মই নাজানো যিমান পাৰোঁ মই ভইচ অভাৰ সেইখিনি মই দি পেলাই ক'বলৈ চেষ্টা কৰিম যদিহে মই ভিডিঅ'টো নিজে মই চাই লওঁ যে আপোনালোকে মোৰ মাতটো শুনা পায় নে নাপায় ইমান দেখা পাইছে চবফালে হাল্লা গুল্লা ইমান মানে কি বুলি ক'ম উৎপাত হৈ আছে আৰু হ'ব দিয়কচোন ইমান ভাল লাগিছে নহয়
আৰু আচলতে আমাৰ পৰম সৌভাগ্য, মইতো ভাবাই নাছিলো আজি অম্বুবাচী মেলা আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু আমি অসমত আমি এইটো হাতৰ চোৱা বুলি কওঁ, হাত লগা বুলি কওঁ আৰু আপোনালোকে যোনে যি কয় আৰু দেই, যাৰ মতেদি যি সেইটো ক'ব পাৰে, কিন্তু আমি তেনেকেও কওঁ। সেইকাৰণে কথাটো ক'লো আৰু সঁচাই বহুত ভাল লাগিছে। মানে আমি এনেই ওলাই গৈছিলো, কিন্তু ভাবাই নাছিলো যে আজিৰ পৰাই এনেকে গোটেই ভক্তবৃন্দক একেদৰে দেখা পাম। তেওঁলোকৰ যিখিনি কেম্প, সেই কেম্পত আমি মানে তেওঁলোকক গৈ লগ কৰিব পাৰিম আৰু গোটেই বস্তুখিনি দেখা পাম আজিৰ পৰাই, যিহেতু আজি 2:56 পৰা ষ্টাৰ্ট হৈছে। তো আজিৰ পৰাই চাওকচোন, মানে আজি বুলি নহয় আচলতে, আৰু এসপ্তাহ 10-15 দিন আগৰ পৰাই তেওঁলোকে বহুত দূৰ দূৰণিৰ পৰা আহি পেলাই ইয়াতে মানে শিবিৰ পাতিছেহি কামাখ্যা মন্দিৰৰ ওচৰৰ পাজৰৰ যিখিনি অঞ্চল, সেই অঞ্চলখিনিত। আৰু সেইকাৰণে মানে কি বুলি ক'ম আৰু, ভাবা নাছিলো যদিও সেইখিনি বস্তু দেখিছিলো, কিন্তু আজি মানে ইয়াতে দেখা পালে আৰু বহুত ভাল লাগিল। এইটো আমাৰ পৰম সৌভাগ্য আৰু সেইকাৰণে ভাবিলো আপোনালোকক শ্বেয়াৰ কৰোঁ। যিখিনি গুৱাহাটীবাসী ৰাইজ তেওঁলোকে দেখা পাইছে আৰু যিখিনি মানে বাহিৰত আছে বা বেলেগত আছে, ভাবিলো তেওঁলোকৰ লগত শ্বেয়াৰ কৰোঁ, তেওঁলোকেও দেখা পাওক, তেওঁলোকৰো সৌভাগ্য হওক। আৰু যিসকলেতো আহিবই স্বচক্ষে দৰ্শন কৰিব পাৰিব, সেইকাৰণে তেওঁলোকৰো পৰম সৌভাগ্য হব। আৰু এটা কথা ক'বলৈ বিচাৰিছো আপোনালোকক, অম্বুবাচীৰ সময়ত যিখিনি ৰুল ৰেগুলেশ্যন মানুহে ফ'ল' কৰিব লাগে, সেই গোটেই বস্তুখিনি মই আগৰ ভিডিঅ'ত মই দি থৈছিলো। যিসকলে চাইছে সেইসকলে গম পাবই, আৰু যিসকলে চোৱা নাই মই ডেছক্ৰিপশ্যনত মই তাৰ লিংক দি দিম। ডেছক্ৰিপশ্যন বক্সত মই আপোনালোকে তাৰ লিংকটো অপেন কৰি চাব পাৰিব। গোটেই বস্তুখিনি মই দি থৈছিলো আৰু আশা কৰোঁ আপোনালোকে সেইখিনি চাই ভাল পাব, আৰু যিসকলে জানেতো জানেই, আৰু নজনা সকলো উপকৃত হ'ব। আৰু মোৰো ভাল লাগিব যে মই আপোনালোকক কিবা এটা বস্তু শিকাব পাৰিছো, সেইটোৱে। আৰু কি ক'ম, সকলোলৈকে অম্বুবাচীৰ অশেষ শুভকামনা জ্ঞাপন কৰিলো। আগতেও কৈছো, মা কামাখ্যাই আমাৰ সকলোকে মংগল কৰক, সেইটোৱে কামনা। আৰু সকলোৱে এনজয় কৰকচোন অম্বুবাচী দিনখিনি, কেনেকুৱা লাগে কেনেকুৱা নালাগে। আৰু কমেণ্ট বক্সত আপোনালোকে কমেণ্টছ যোগেদি মোক জনাব পাৰিব আপোনালোকৰ অম্বুবাচীৰ দিনখিনি কেনেদৰে গ'ল। আৰু যদি অম্বুবাচীৰ বিষয়ে কিবা জানিবলগীয়া কথা আছে, সেই গোটেই বস্তুখিনি আপোনালোকে মোক সুধিব পাৰিব। মই যিমানখিনি পাৰো, যিমানখিনি মই জানো, সেইখিনি মই আপোনালোকক ক'বলৈ, মানে আপোনালোকৰ যিটো মানে প্ৰশ্ন, সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ মই বিচাৰিম। তো গাইজ, আজিলৈ মনতে সামৰো নেকি ভিডিঅ'টি, কিয়নো গম পাইছে মাইনা শুই গৈছে আৰু ঘৰতো কাম আছে, আৰু আহিছে আলহী, মানে এওঁৰ বা আহিছে। আৰু এটা ডাঙৰ কথা, মোৰ শাহুমাৰ অপাৰেশ্যন হ'ল। মই ভিডিঅ' কিয় দিব পৰা নাই সেই কথাটো মই এতিয়াই কৈ দিছো। আজি এসপ্তাহ 10 দিন হৈ গৈছে মোৰ শাহুমাৰ তেওঁ আই অপাৰেশ্যন, মানে আই অপাৰেট হ'ল। চ' সেইটো কাৰণে ভিডিঅ' দিব পৰা নাই, ঘৰৰ কামত ব্যস্ত। সকলোৱে মিলি জুলি আমি ঘৰৰ কাম কৰিছো, একদম ৰন্ধা বঢ়াৰ পৰা সকলো, আৰু মোৰতো বেবী আছে গম পাই। চ' সেইকাৰণে অলপমান কষ্ট হৈছে আৰু সকলোৰে, সেইকাৰণে মানে ভিডিঅ' চিডিঅ' বনাব পৰা নাই। কিন্তু তাৰ মাজে মাজে মই শ্বৰ্টছ দি আছো, আপোনালোকে নিশ্চয় দেখা পাইছে। আৰু আপোনালোকৰ কি ক'ম, মৰম আৰু সঁহাৰিৰ কাৰণে বহুতখিনি ভাল লাগিছে, আৰু এনেদৰে মৰম আৰু সঁহাৰি জনাই যাব, ভিডিঅ'বোৰ চাই যাব, মোৰো ভাল লাগিব। আপোনালোকৰ মৰম আৰু উৎসাহ, সেইখিনিয়ে মোৰ কাৰণে বহুতখিনি আশীৰ্বাদ বুলি ধৰি লৈছো। তো গাইজ, আৰু বেছি দেৰি নকৰো আজিলৈ, তো ইমানতে। বাই বাই, গুড নাইট, শুভৰাত্ৰি।